আপোনালোকৰ খবৰ নিশ্চয় ভাল মোৰো ভাল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আগৰ ভিডিঅ'টো চাই কিনে গম পাইছে মই যে ক'ত আছোঁ ন আজি আৰু এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰত আহিছোঁ তো ব্লগ বুলিও নকওঁ ভিডিঅ' বুলিও নকওঁ তো বনাবলৈ আৰম্ভ কৰিছোঁ কি কৰোঁ তো আপোনালোকে ব্লগ বনোৱা নহ'লতো আপোনালোকে সুধিব পাৰে ন কাইলৈ মানে মোৰ মোবাইলত চাৰ্জাৰ নাছিলে বেগি চাৰ্জাৰ অনা নাছিলোঁ তো ইনষ্টাগ্ৰামত ফটো দি দিছোঁ তো আপোনালোকে তাতে যাই চাই ল'ব হা মানে ক'ত মানে ফুৰিবলৈ গৈছিলোঁ ইনষ্টাগ্ৰামত মোৰ মুনু8869 বুলি আছে প্লিজ ফ'ল' কৰি দিব যোনে যোনে ফ'ল' কৰা নাই তো তাতে ধুনীয়া ধুনীয়া ভিডিঅ' আৰু ফটো পাই থাকিব আপোনালোকে আৰু কাইলৈ ব্লগটো বনোৱা নহ'লে তো বেয়া চেয়া নাপাব আজি বিচু ক'ৰবাত যদি ওলাই যাওঁ তো দেখাম আপোনালোককো তেওঁলোকৰ ভিতৰত এনেকৈ আছোঁ এনেকৈ থাকি ব্লগটো ষ্টাৰ্ট কৰিছোঁ কিন্তু দেখাওঁ তাতে ভাবি আছোঁ বোলো দেখাবলৈ একো নাইও আৰু পাতিবলৈতো একো কথাও নাই আপোনালোকৰ লগত এনেই ওলাই যাবলৈ লৈছোঁ তাইক তলা মাৰি আছে ৰুমত তো আমি এনেকৈ ড্ৰেছ চেছ কৰা নাই আৰু ৰুমতে পিন্ধি থকা ড্ৰেছটো মানে ওচৰতে চব হয় তো তাতে ওলাই যাবলৈ ওলাইছোঁ তো আপোনালোকক দেখাম কি ধুনীয়া লগা এনেকৈ দিছিলোঁ মই চ' গাইজ ৰুমত এতিয়া এনেকৈ বহি আছোঁ মই বনাই আছোঁ ভাত তাই এনেই মোবাইল টিপি আছে তো ময়ে ক'লোঁ আজি মই বনাম বুলি তো এনেই এতিয়া বহি আছোঁ আৰু কিনো কৰিম আৰু ৰুমত অকলে অকলে দুয়োজনী এনেকৈ আছোঁ আৰু এবাৰ সেইটোৱে মোবাইল টিপিব এবাৰ মই মোবাইল টিপি এনেকৈয়ে আছোঁ মোবাইল টিপি চ' গাইজ এতিয়া আমি ভাত খাবলৈ বহিছোঁ তাই আৰু মইহে অকলে অকলে দুয়ে ভাত খাবলৈ বহিছোঁ তো ভাততনো আজি কি আছে তো আপোনালোকক অকণমান দেখাম বুলি ভাবিছোঁ বিশেষ একো নাই তো অকণমান কিবা এনেই আৰু চিম্পলকৈ খানা খাইছোঁ আজি চ' গাইজ এতিয়া এয়া ভাত এয়া চয়াবিনৰ তৰকাৰী তাৰপিছত বান্ধা গাইজ খাই দিলে এতিয়া আমি ফুৰিবলৈ আহিছোঁ গধূলি হৈছে তো গধূলি টাইমত আমি ফুৰিবলৈ আহিছোঁ গোটেইকেইজনী ঘৰত যাই আছোঁ তো ক'ত যাওঁতো আপোনাক দেখাই যাম চ' গাইজ য'ত ফুৰিব আহিছোঁ মানে তাত আহি পালোঁ তো কি ধুনীয়া ধুনীয়া বস্তু আছে তো আপোনাক দেখাম চাবলৈ কি ধুনীয়া ফুল আছে তো দেখাম ৰ'ব কেনেকৈ বুজাও বুকুৰে মৰমবোৰ কেনেকৈ বুজাও আজ বেলা তো গাড়ী য'তে আহিছোঁ তাতে বহি ল'লোঁ এতিয়া পানী খাম এয়া পানী খালোঁ তো এতিয়া ৰেষ্ট লৈছোঁ অকণমান তাৰপিছত চাহ দিছে ৰেষ্ট ল'বই নাপালোঁ চাহ দিলে ইমান ধুনীয়া টেষ্টি ৰেচিপি দি চাহ দিছে দেখুওৱা নহৈছোঁ ফুৰি আৰু আকৌ ফুৰি আছোঁ আমি এতিয়া আৰু যামেই ৰাতি চ' গাইজ এতিয়া আমি ভাত খাবলৈ বহিছোঁ তো আপোনালোকক বিশেষ একো নেদেখালোঁ যি কৰিলোঁ তাকে দেখালোঁ তো বেয়া নাপাব ভিডিঅ'টো সেইফালে স্কিপ নকৰাকৈ চাই যাব আৰু নেক্সট কাইলৈ ভিডিঅ' পাব তো ক'ৰবাত যদি যোৱা হয় তেতিয়াহে ভিডিঅ' পাব ন তেতিয়া কালি নিশ্চয় মৰ্ণিং ৱাক কৰিবলৈ যাম তেতিয়া পাব ভিডিঅ'টো এতিয়া ভাত খাবলৈ গৈছোঁ ভাতত আছে কঁঠালৰ চব্জি তো কেনেকৈ বনালোঁ দেখুওৱা নহ'ল তো বেয়া নাপাব মই কঁঠালৰ চব্জি লৈ নেক্সট মানে ভিডিঅ' লৈ আহিম মই ৰেচিপি এটা লৈ আহিম তো বেয়া চেয়া নাপাব আৰু দেখা নাই মানে আমি ফুৰিবলৈ যাই আছিলোঁ ন আইতাই বনাইছিল ইমান মানে গুৰুত্ব নিদিলোঁ বনোৱাৰ কাৰণে সেইকাৰণে দেখুওৱা নহ'ল তো আইতাকে চাই নহ'ল চ' গাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব খুজিছোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেতিয়া আহি থাকিব লগা ভিডিঅ'বোৰ আপোনালোকে মোৰ পাই থাকিব তো মৰম দি যাব ছাপোৰ্ট কৰি যাব তো এতিয়া হ'ব আজিলৈকে বাই বাই গুড নাইট নেক্সট ভিডিঅ' লগ পাম কাইলৈ আৰু চ' গাইজ এইখিনি মাজতে সোমাই দিবলৈ পাহৰি গ'লোঁ এডিট কৰি থাকোঁতে মনত পৰি মই যে কৈছিলোঁ দৰমত সোমাই কি মানে ফুলৰ ফুলিবিলাক দেখা পাইছোঁ কি ধুনীয়া ধুনীয়া ফুলৰ ফুলি দেখিছেনে গাইজ এডিট কৰোঁতে মন কৰিছে ইমান মানে ধুনীয়া লাগিছে ন পৰিৱেশটো ভাল লাগি যায় মানে ফুল দেখিলে কিবা ভাল লাগি যায় ন